লক্ষ্য যদি স্থিৰ আৰু স্পষ্ট হয়, সেই লক্ষ্য প্ৰাপ্ত কৰিবলৈ যদি প্ৰতিজ্ঞাবদ্ধ হয় আৰু তাৰ বাবে যদি 100% দিয়া হয়, তেতিয়া সেই লক্ষ্যটো উপনীত হ'বলৈ আপোনাক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। এজন বাদশ্বাহে তেওঁৰ প্ৰেম অমৰ কৰিবৰ বাবে তাজমহল সাজি গোটেই পৃথিৱীক চমক খুৱালে, কিন্তু তেওঁ সম্ৰাট আছিল বাবে অজস্ৰ ধন খৰচ কৰি 22,000 শ্ৰমিকক নিয়োগ কৰি সেই প্ৰেমৰ স্মৃতিক অমৰ কৰিলে। কিন্তু আজি মই এনে এজন সঁচা প্ৰেমিকৰ বিষয়ে আপোনাৰ সৈতে পাতিবলৈ ওলাইছো, যিজনৰ বলিয়ালিৰ আগত পৰ্বতে ৰাস্তা এৰি দিবলৈ বাধ্য হ'ল। এজন প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰীজনে অকলেই মাথো এটা হাতুৰি আৰু এটা চেলেৰ সহায়ত 360 ফুট দীঘল, 25 ফুট ওখ আৰু 30 ফুট বহল পৰ্বত কাটি ৰাস্তা বনাই গোটেই পৃথিৱীক আচৰিত কৰি তুলিলে। এয়া বিহাৰৰ গায়া জিলাৰ অতি পিছপৰা অঞ্চল, চৌদিকে পাহাৰে আৱৰি থকা গাঁও গহলৰৰ নিবাসী দশৰথ মাঝিৰ বিখ্যাত সফলতাৰ কাহিনী। গহলৰ গাঁৱৰ পৰা নগৰলৈ যাবলৈ প্ৰায় 80 কিলোমিটাৰ পথ ইউটাৰ্ণ লৈ অতিক্ৰম কৰিব লাগিছিল, আৰু যদি শ্বৰ্টকাটত যোৱা হয় তেন্তে 25 ফুট ওখ পাহাৰৰ ওপৰেদি খোজকাঢ়ি পাৰ হ'ব লাগিছিল। দশৰথ মাঝিৰ সৈতে পালগুনী দেৱীৰ সৰুতেই বাল্য বিবাহ হৈছিল। তাৰ পিছত দশৰথ মাঝিয়ে জীৱিকাৰ সন্ধানত গাঁৱৰ পৰা পলাই গৈ কয়লাখনিত কাম কৰিছিল। 50ৰ দশকত তেওঁ গাঁৱলৈ উভতি আহি ফাল্গুনী দেৱীৰ প্ৰেমত পৰে। বহু বছৰৰ পিছত গাঁৱলৈ উভতি অহাৰ বাবে তেওঁ নিজ পত্নী ফাল্গুনীক চিনিব পৰা নাছিল, কিন্তু পিছত যেতিয়া ফাল্গুনী তেওঁৰ পত্নী বুলি গম পায়, তেতিয়া দশৰথ আনন্দত আত্মহাৰা হয়। তেওঁ দেউতাকক লগত লৈ ফাল্গুনীক চিৰদিনৰ বাবে ঘৰলৈ আনিবলৈ ফাল্গুনীহঁতৰ ঘৰলৈ যায়, কিন্তু ফাল্গুনীৰ দেউতাক ফাল্গুনীক দশৰথৰ সৈতে পঠিয়াবলৈ অমান্তি হয়, কাৰণ দশৰথ আছিল নিবনুৱা। যিটো কথাক লৈ ফাল্গুনীৰ দেউতাক আৰু দশৰথৰ দেউতাকৰ মাজত কাজিয়াও হৈছিল, কিন্তু দশৰথ আৰু ফাল্গুনীৰ মাজত প্ৰেম খোপনি চলি থাকিল। এদিন হঠাৎ দশৰথে খবৰ পালে যে ফাল্গুনী দেৱীৰ বিবাহ অন্য এজনৰ সৈতে হৈ থকা বুলি। দশৰথে লগে লগে চাইকেল এখন লৈ গৈ ফাল্গুনীক বিবাহ মণ্ডপৰ পৰা উঠাই পলুৱাই লৈ আহে। দশৰথ মাঝিয়ে পত্নী ফাল্গুনী দেৱীক অকৃত্ৰিমভাৱে ভাল পাইছিল। গাঁৱৰ আন মানুহৰ দৰে দশৰথ মাঝিও গহলৰ পৰ্বতৰ সেইটো পাৰত থকা হাবিত খৰি কাটি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। আন মহিলাসকলৰ দৰে ফাল্গুনী দেৱীও স্বামী দশৰথৰ বাবে প্ৰতিদিনাই পাহাৰ বগাই আহি চাহ জলপান আদি লৈ আহিছিল। এদিন ফাল্গুনী দেৱীয়ে পাহাৰৰ সিটো পাৰত কাম কৰি থকা স্বামীৰ বাবে ভাত পানী লৈ গৈ থাকোঁতে ভৰি পিছলকাই হঠাৎ পাহাৰৰ পৰা পৰি যায়। সেই সময়ত ফাল্গুনী দেৱী গৰ্ভৱতী আছিল। ভোকে পিয়াহে অস্থিৰ হৈ দশৰথ মাঝি পত্নীৰ বাচ্ছা আছিল। তেনেতে এজন লোকে চিঞৰি তেওঁক ক'লে যে ফাল্গুনী দেৱী পাহাৰৰ পৰা পৰি গ'ল বুলি। দশৰথে তৎক্ষণাত দৌৰি গৈ দেখে যে তেওঁৰ মৰমৰ পত্নী ফাল্গুনী তেজেৰে লুটিৰ পুটিৰ হৈ পৰি আছে। দশৰথ বিবুদ্ধি হৈ পৰিল। ফাল্গুনী ফাল্গুনী বুলি তেওঁ চিঞৰি চিঞৰি কান্দিব ধৰিলে। তেনেতে দশৰথৰ এজন বন্ধু আহি ফাল্গুনী দেৱীক হস্পিটেললৈ লৈ যোৱাত তেওঁক সহায় কৰিলে, কিন্তু পাহাৰৰ ওপৰেদি খোজকাঢ়ি চহৰৰ হস্পিটেললৈ পাওঁতে তেওঁলোকৰ যথেষ্ট পলম হৈছিল, ফলত ফাল্গুনী দেৱীক বচাব পৰা নগ'ল। অতি মৰমৰ সংগিনীয়ে জীৱন যাত্ৰাত সহযাত্ৰী হয় হঠাৎ আধা বাটতে এৰি থৈ যোৱা ঘটনাক দশৰথে সহজভাৱে ল'ব নোৱাৰিলে। তেওঁ ভাবিব ধৰিলে যে মোৰ পত্নীৰ মৃত্যুৰ কাৰণ একমাত্ৰ এই গহলৰ পৰ্বতটোৱে। যদি এই পৰ্বতটো এনেকৈ মাজত থিয় হৈ নথকা হ'লে মোৰ পত্নীক সময়মতে চিকিৎসা কৰাব পাৰিলোহেঁতেন আৰু তাই বাচিলেহেঁতেন। দশৰথ মাঝিয়ে পাহাৰৰ কাষলৈ গৈ চিঞৰিব ধৰিলে, তোৰ বহুত অহংকাৰ আছে নহয়, মোৰ জীৱন মোৰ সংসাৰ সকলো দি শেষ কৰি পেলালি, কিন্তু এটা কথা মনত থবি, ময়ো এজন পুৰুষ, তোৰ অহংকাৰ মই ভাঙিহে এৰিম। মোৰ মৰমৰ ফাল্গুনীক তই খালি নহয়, মই প্ৰতিশোধ ল'ম, তোৰ ওপৰত প্ৰতিশোধ ল'ম। সেই বুলি দশৰথে পগলাৰ দৰে চিঞৰি চিঞৰি ক্ৰমান্বয়ে পাহাৰলৈ শিলগুটি নিক্ষেপ কৰিব ধৰিলে। কিছুদিন তেনেকৈ পাৰ হোৱাৰ পিছত এদিন নিশা 12 বজাত দশৰথৰ সপোনত তেওঁৰ মৰমৰ পত্নী ফাল্গুনী আহি কাকত বহি কয় যে, দশৰথ, মোৰ মৃত্যুৰ কাৰণ কোন জানা? সেই গহলৰ পৰ্বতটো। তুমি তাক কাটি পেলোৱা, ভাঙি পেলোৱা, নহ'লে মোৰ দৰে হাজাৰ ফাল্গুনী হাজাৰ দশৰথৰ পৰা বিচ্ছেদ হ'ব। সেয়ে তুমি তাক ভাঙি পেলোৱা। যদি তুমি তাক পৰাস্ত কৰা তেতিয়া মোৰ আত্মাই শান্তি পাব। হঠাৎ মাঝি সাৰ পাই উঠি দেখে যে কাকত কোনো নাই। তাৰপিছত তেওঁ আৰু শুব নোৱাৰিলে। সূৰ্যোদয় হোৱাৰ আগতেই তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল যে তেওঁ পাহাৰটো ভাঙি ৰাস্তা বনাব। পিছদিনাখনৰ পৰা আৰম্ভ হ'ল অসম্ভৱক সম্ভৱ কৰাৰ মিছন। এটা হাতুৰি আৰু এটা চেলি লৈ দশৰথ মাঝি আগবাঢ়িল বিশাল পৰ্বতৰ সৈতে যুদ্ধত অৱতীৰ্ণ হ'বলৈ। দিনৰ পিছত দিন, মাহৰ পিছত মাহ ধৰি তেওঁ পৰ্বতক হাতুৰি আৰু চেলেৰে কোবাব ধৰিলে। গাঁৱৰ আৰু ওচৰ চুবুৰীয়া মানুহে তেওঁক সোধে যে তুমি কি কৰিছা বুলি। দশৰথে উত্তৰ দিয়ে, মই পাহাৰ ভাঙিছো। মানুহে পুনৰ তেওঁক সোধে, পাহাৰ ভাঙি তুমি কি কৰিবা? দশৰথে পুনৰ উত্তৰ দিয়ে, মই পাহাৰ ভাঙি ৰাস্তা বনাম। জানা, এই পাহাৰখনে মোৰ মৰমৰ ফাল্গুনীৰ প্ৰাণ ল'লে, আৰু যেন এই পাহাৰখনৰ বাবে কোনো ফাল্গুনীৰ প্ৰাণ নাযায়, সেইবাবেই মই ইয়াক ভাঙি ৰাস্তা বনাম। মানুহে পুনৰ তেওঁক কয় যে পগলা হ'লা নেকি, ইমান বিশাল পৰ্বতটোক ভাঙিবলৈ ওলাইছে, তোমাৰ দৰে হাজাৰ হাজাৰ মানুহ আহিলেও ইয়াক ভঙাটো সম্ভৱ নহয়। সঁচাকৈ দশৰথ পাগল হৈছিল, আৰু তেওঁ পাগল হৈছিল প্ৰেমৰ বাবে। আৰু প্ৰেমত যেতিয়া মানুহ পাগল হয় তেতিয়া সি মৰিবলৈ বা মাৰিবলৈ ভয় নকৰা হয়। দশৰথৰ দেউতাকো তেওঁক বুজালে যে পাগল নহয় কিবা এটা কাম কৰি দুটা সন্তানক পোহপাল দিবৰ বাবে। দেউতাকৰ কথাটো সঁচা আছিল, কিন্তু তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিল। এফালে আছিল পাহাৰ ভাঙি ৰাস্তা বনোৱাৰ দৰে জীৱনৰ অন্তিম লক্ষ্য, আনফালে আছিল দুটা সন্তানক পোহপাল দিয়াৰ দায়িত্ব। পাহাৰ ভঙাৰ লগতে দশৰথে অন্য কামো কৰিব ধৰিলে।
পাহাৰৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ সামগ্ৰীৰ বস্তা মূৰত দাঙি অনা নিয়াৰ দৰে কঠিন কামৰ হাজিৰা কৰিব ধৰিলে আৰু সেই কাম কৰি তেওঁ যি টকা উপাৰ্জন কৰে সেই টকাৰে ল'ৰা ছোৱালীহালৰ বাবে খাদ্যবস্তুৰ যোগান ধৰিব ধৰিলে কিন্তু ডকৰতে এদিনৰ বাবেও পাহাৰখন এৰি ক'তো নগ'ল প্ৰতিদিনে ডকৰত পুৱাই পাহাৰলৈ যায় আৰু দিনৰ দিনটো পাহাৰ ভঙাৰ কাম কৰি সন্ধিয়া ঘৰলৈ উভতি আহে তেনেকৈ দিন মাহ বছৰ ভাগৰিব ধৰিলে কিন্তু পাহাৰ ভঙাৰ কাম 1% যোৱা নাছিল সেয়ে তেওঁ পাহাৰৰ ওপৰতে এটা সৰু জুপুৰি সাজি থাকিব ধৰিলে তাৰপিছত ডকৰতে দিনে ৰাতিয়ে পাহাৰ ভাঙিব ধৰিলে তেওঁ খোৱা শোৱা সকলো পাহৰিব ধৰিলে গাঁৱৰ মানুহে মৰমত ডকৰতক কিবা খোৱা বস্তু দিলেহে তেওঁ খাইছিল এবাৰ খৰাং হোৱাৰ ফলত গহলৰ গাঁৱৰ গোটেই মানুহ গাঁও এৰি যাবলৈ বাধ্য হৈছিল সেই সময়ত তেতিয়া ডকৰতৰ দেউতাকে তেওঁক লগত যাবৰ বাবে জোৰ কৰিছিল কিন্তু ডকৰতে পাহাৰখন এৰি যাবলৈ অমান্তি হয় গহলৰ পূৰ্বতটো সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আছিল সেয়ে ডকৰত মাজিক পাহাৰ ভঙাৰ আৰু পাহাৰৰ শিল বিক্ৰী কৰাৰ অপৰাধত এবাৰ গ্ৰেপ্তাৰো কৰা হয় কিন্তু স্থানীয় মানুহৰ প্ৰতিবাদত তেওঁক এৰি দিবলৈ বাধ্য হয় তেনেকৈ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ডকৰত মাজিয়ে সম্পূৰ্ণ 22 বছৰৰ অন্তত ৰাস্তা বনোৱাৰ কাম সমাপ্ত কৰে ডকৰত মাজিয়ে 1960 চনত পাহাৰ ভাঙি ৰাস্তা বনোৱাৰ কাম আৰম্ভ কৰি 1982 চনত সমাপ্ত কৰে পিছলৈ তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ডকৰত মাজিৰ সেই ত্যাগ সেই আত্মবিশ্বাস সেই একাগ্ৰতা সেই অধ্যৱসায় সেই সফলতা সকলো সম্ভৱ হৈছিল মাথো নিস্বাৰ্থ প্ৰেমৰ বাবে কোৱা হয় নহয় যদি আপুনি কিবা এটা পাবৰ বাবে বলিয়ালিৰ সকলো সীমা অতিক্ৰম কৰে তেন্তে সেই বস্তুটো পোৱাত আপোনাক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে আজি ডকৰত মাজিৰ কৰ্মৰাজি গোটেই পৃথিৱীৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ ৰল ডকৰত মাজিৰ জীৱনক লৈ বলিউড ছবিও নিৰ্মাণ হৈছে যাৰ নাম ভূমিকাত নৱাজুদ্দিন সিদ্দিকীয়ে অভিনয় কৰিছে কাহিনীটো কেনেকুৱা লাগিল মোৰ বহুত ভাল লাগিল আপোনাকো যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীকো কেয়াৰ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি লওক যাতে এনেধৰণৰ ভিডিঅ' আপোনাৰ সৈতে সদায় শ্বেয়াৰ কৰিব পাৰোঁ তেন্তে আজিলৈ নমস্কাৰ